সকল আজি ডায়েটৰ কেনেকৈ এডমিট কাৰ্ড উলিয়াব পাৰি তাক দেখাম আৰু লগতে তোমালোকে যদি এপ্লিকেশ্যন আইডি পাহৰিছা তাকো কেনেকৈ কৰিব পাৰে তাক দেখাম। প্ৰথমে D.el.Ed বুলি মাৰিবা নিজৰ ক্ৰম ব্ৰাউজাৰত, মোবাইলত হ'লেও বা লেপটপত হ'লেও মৰাৰ পাছত তোমালোকে প্ৰথমতে যিটো ৱেবছাইট আছে তাত ক্লিক কৰিবা। ক্লিক কৰাৰ পাছত এটা নতুন পেজ অপেন হ'ব। নতুন পেজটো দেখিবা, তোমালোকে তললৈ স্ক্ৰল ডাউন কৰি দেখিবা তোমালোকে এডমিট কাৰ্ড ডাউনলোড, তাত ক্লিক কৰিবা। ক্লিক কৰাৰ লগে লগে বেলেগ এখন নতুন পেজ খোল খাব। অলপ ইণ্টাৰনেট শ্ল' কাৰণে অলপ দেৰি হৈছে মোৰ। পেজখন খোল খাইছে, স্ক্ৰল ডাউন কৰি যাবা তোমালোকে তলত ডাউনলোড এডমিট কাৰ্ড, তাত গৈ তোমালোকে নিজৰ এপ্লিকেশ্যন আইডিটো দিবা, লিখিবা। লিখাৰ পাছত তোমালোকে গো অপশ্যনত ক্লিক কৰিবা। ক্লিক কৰাৰ পাছত তোমালোকে এখন আকৌ নতুন পেজ খোল খোৱাৰ পাছত তোমালোকে তলত দেখিবা স্ক্ৰল ডাউন কৰি ডাউনলোড এডমিট কাৰ্ড, তাত যাবা। অলৰেডি ডাউনলোড হৈ গৈছে, তোমালোকেও হৈ যাব ইয়াত গৈ। ডাউনলোড হৈ গৈছে। এইখন তোমালোকে দেখিছা, এইখন এডমিট কাৰ্ডখন তোমালোকে ভালকৈ ইনষ্ট্ৰাকচাৰখিনি পঢ়ি ল'বা। মোৰ গোলাঘাটত দেৰগাঁৱত আছে। আৰু তোমালোকে যিসকলে নিজৰ এপ্লিকেশ্যন আইডি তোমালোকে পাহৰিছা, তোমালোকে ইয়াতে হোম পেজ যাবা। হোম পেজ যোৱাৰ পাছত মই দেখাই দিছোঁ। যিসকলে মানে এপ্লিকেশ্যন আইডিটো পাহৰিলে অলৰেডি, তোমালোকৰ জিমেইল বা মোবাইল SMS-টো নাই বা কাগজখন নোলালি, তেওঁলোকৰ বাবে তোমালোকে জিমেইলত যাবা। জিমেইলত যোৱাৰ পাছত মই দেখাই দিছোঁ কোনটো মেইল। যোৱাৰ পাছত তোমালোকে কম্প'জ বুলি ওলাব, তোমালোকে এডাল পেঞ্চিলডালৰ নিচিনা, তাত যাবা। কম্প'জ দেখিছাই, মোৰ অলপ দেৰি হৈছে, মই বিচাৰি পোৱা নাই হ'লে। তোমালোকে কম্প'জ দেখিছা, এডাল কম্প'জত ক্লিক কৰাৰ পাছত এটা নতুন পেজ খোল খাব আৰু মই যিটো মেইল দিছোঁ সেইটোতে দেখিছাই মেইলটো তাতো আছে, অফিচিয়েল ৱেবছাইটতো আছে। তাত যোৱাৰ পাছত তোমালোকে ইয়াত ক্লিক কৰিবা আৰু ইয়াত ছাবজেক্টটো লিখিবা তোমালোকে কি। মই মানে এখন হেৰি নিচিনাকৈ লিখিছোঁ, এনেকৈ লিখিবা। মই যেনেকৈ লিখিছোঁ তেনেকৈ লিখি পেলাই দিবা, বা তোমালোকে নিজৰ ইচ্ছামতে লিখি দিব পাৰা। দি পেলাই তোমালোকে এই মেইলটোতে মেইল কৰি দিবা। তোমালোকৰ নিজৰ মোবাইল নম্বৰ যিটো ৰেজিষ্ট্ৰেশ্যন কৰিছিলা সেইটো দিবা, আৰু লগতে নিজৰ নামটো দিবা আৰু জিমেইলটো দিবা। তোমালোকে নিজৰ জিমেইল মানে ডায়েটৰ এপ্লিকেশ্যনটো যে হেৰাইছে তাক লিখি তোমালোকে মেইল কৰি পঠাই দিবা। মই যোনটো মেইল কৰিছোঁ তাতে আছে, কৰি পঠাই দিবা। আৰু তোমালোকে সেই মেইলটো অফিচিয়েল ৱেবছাইটতে পাবা। ৱেবছাইট মানে মই যিটো আগত খোলাইছিলোঁ তাতে দেখিবা, তোমালোকে তাৰ পৰা মেইল কৰি দিলে হয়। মই লিখিছোঁ মাই নেম ইজ DIPU। তোমালোকে বেলেগকৈ লিখিব পাৰা, মই জাষ্ট তোমালোকক দেখাই দিছোঁ। আৰু মেইলটো পঠাই দিবা। চেণ্ড ওপৰত সেই অপশ্যনটো দেখিবা, তোমালোকে মেইল কৰিব নিশ্চয় জানা, তোমালোকে তাত পঠাই দিলে হ'ল। আৰু তোমালোকৰ এপ্লিকেশ্যন আইডিটো তোমালোকৰ 1 ঘণ্টা বা 2 ঘণ্টা বা কেতিয়াবা 5 ঘণ্টাও লাগিব পাৰে, তোমালোকৰ ৰিচেণ্ড কৰি পঠাই দিবা তোমালোকৰ এপ্লিকেশ্যন আইডিটো। ভিডিঅ'টো চাই কেনে পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ ফৰ ৱাচিং। মই লিখাৰ আগতে লিখিব পাৰা বা বেলেগকেও লিখিব পাৰিবা তোমালোকে।